হেল্ল' এভৰিৱান, গুড মৰ্ণিং জনাইছোঁ সকলোকে। পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিল 8টা আৰু মোৰ ভাত পানী বনোৱা হ'ল, টিফিন ৰেডি হ'ল। আৰু ইফালে বৰষুণটো নেৰানেপেটা বৰষুণ দিছে, সেইকাৰণে মানে জানে ঠাণ্ডা বতৰ যে সেইকাৰণে বাগাৰ দিছে। আৰু টোপনি পূৰ হোৱাই নাই বুলি কৈছে অকণমান, আৰু বোলে সামৰিব দিব লাগে। আৰু ইফালে 8টা বাজি গ'ল ন, সেইকাৰণে আৰু খোৱা লোৱাৰো কথা আছে। গতিকে মই জানক আৰু কিবাকে উঠালোঁ আৰু মিঠা কথা কৈ কিনি। আৰু ইফালে টোপনি নিচা মানে ভাঙাই নাই চাওকচোন। আৰু তথাপিও গুড মৰ্ণিং কৈছে বেচেৰা। আৰু এনেকৈ হ'লে বহুত বেছি দুখ লাগে ন, আধা টোপনিতে মানে উঠাই কিনি লৈ যাবলগীয়া হয় স্কুলত। মানে কষ্ট হৈছে বেচেৰাটো, তথাপিও কি কৰিম, উপায়তো নাই, নিবই লাগিব স্কুলত, নিদিলেও নহয়। স্কুলত ল'ব যাওঁতে ভিডিঅ'টো কৰা নহ'ল বাৰু। আৰু ইফালে জানৰ বেগো থাকে যে সেইকাৰণে ল'বলগীয়া হয়। এতিয়া বাজিল 12টা বজাত জানৰ স্কুল ছুটি হয়, সেইকাৰণে মই এতিয়া জানক আনিব গৈ আছোঁ। আৰু ইফালে বৰষুণটো এৰাই নাই, ৰাতিপুৱাৰ পৰা বৰষুণটো এনেকৈ দিয়ে আছে। আৰু বতৰটো বহুত বেছি ঠাণ্ডা দিছে, মানে আজি বতৰটো বহুত বেছি ঠাণ্ডা। আৰু ইফালে দোকানত সোমাই কিনি জানক আইচক্ৰীম কিনি দিলোঁ। আৰু ইমান ঠাণ্ডা বতৰতো বোলে আইচক্ৰীম খাই, তথাপিও দি দিলোঁ দেই। আৰু ইফালে জানে খাই আছে। আমি এতিয়া স্কুলৰ পৰা আহি পাই গ'লোঁ ৰুমত। আহি পাই কিনিয়ে জানেও বাই বাই দিছে আপোনালোকক। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।